Hello everyone. অসম টেটত যেটো আমাক ফটোৰ সাইজ দিছে এপ্লিকেশন কৰিবলৈ তাৰ কাৰণে কিছু মানে দিগদাৰি পাই আছে সেই কাৰণে এই ভিডিওটো বনোৱা হৈছে তো আপোনালোকে মন দি চাব ভিডিওটো প্ৰথমতে আমি কি কৰিম ফাইলত যাম তাৰ পিছত নিউ পেজ এটা লম এই পেজখিনিতে আপোনাৰ সাইজটো দিব লাগিব যেনেকুৱা আমাৰ ফটোৰ সাইজটো দিয়া আছে যে 50 পিক্সেল ইনটু 200 পিক্সেল তো আমি ইয়াত যাব লাগিব যদি কাৰোবাৰ ইয়াত A4 দিয়া থাকে বা কোনোবা দিয়া থাকে কাস্টম কৰি ল'ব তাৰ পিছত ইয়াত আহক ইয়াত আহি কিনে ইয়াত পিক্সেল দি দিয়ক আৰু হেইটোতো পিক্সেল দি দিয়ক যেহেতু 50 ইনটু 200 কৈছে তাৰ মানে আমাৰ ওয়েটটো বেছিখিনি হ'ব 200 ধৰি লও আমি 200 দি দিও তাৰ পিছত হেইটখিনি যেহেতু কম হয় সিগনেচাৰৰ ক্ষেত্ৰত তো হেইটখিনি আমি 50 পিক্সেল দি দিলো আৰু ৰেজুলেশনটো আপোনালোকে কমাই ল'ব কাৰণ ৰেজুলেশনটোৰ ওপৰত আপোনালোকৰ ফটোৰ সাইজখিনি হয় কিমান কেবি হ'ব কিমান ডাঙৰ হ'ব এইটো তো ৰেজুলেশন আপোনালোকে 150 বা 100 দিব পাৰে 100 দি লওক তাৰ পিছত ওকে কৰি দিয়ক তেনেকুৱা আমাৰ আহি গল সিগনেচাৰৰ ফৰমেটটো এতিয়া আপোনালোকে যেটো সিগনেচাৰ স্ক্যান কৰিছে বা ফটো মাৰিছে মোবাইলতে হওক বা ক্যামেৰাতে হওক এইখিনি কি কৰিব আপোনালোকে ইয়াত আপুনি ব্ৰাউজ কৰি ল'ব ফাইলৰ পৰা ব্ৰাউজ কৰি ল'ব বা ওপেন কৰি ল'ব মই আগতীয়াকৈ লৈছো এক্সাম্পল দিয়াৰ কাৰণে তো ইয়াত গৈ আপুনি ইয়াত প্ৰথমে যেনেকুৱাই থাকক আপুনি ইয়াত ক্ৰপ কৰিব লাগিব এই ক্ৰপৰ চিনটো মাৰি দিয়ক তাৰ পিছত ইয়াত যদি কিবা দিয়া থাকে হেইটোত এইবিলাকক ক্লিয়াৰ কৰি দিয়ক তাৰ পিছত এইটো যিকোনো এনে এটা ৰেজুলেশনত বা এনে এটা সাইজত আপোনালোকে ক্ৰপ কৰি দিয়ক ক্ৰপ হৈ গল তাৰ পিছত বেক কৰি দিয়ক তাৰ পিছত সেই সিগনেচাৰখিনি আপোনালোকে এই আপোনাৰ যেটো সাইজ বনালে এইটো সাইজত আনি দিয়ক তাৰ পিছত এইটো সৰু কৰি দিয়ক সাইজটো মিলাই দিয়ক এয়া না সিগনেচাৰখিনি সাইজত আহি গল ক্লিক কৰি দিয়ক এন্টাৰ মাৰি দিয়ক তাৰ পিছত এইটো সেভ কৰি দিয়ক সেভ এজ ডেস্কটপ ইয়াত জেপিইজি কৰি ল'ব কিয়নো জেপিইজি ফৰমেটতে বিচৰা হৈছে তাৰ পিছত ইয়াত যিকোনো এটা নাম দি দিয়ক বা এনে লিখি থাকিলে হ'ল আৰু সাইন সেভ এতিয়া ইয়াত চাব কিমান কেবি হ'ব পাৰে তো আমাৰ সাইজ আছে 10 কেবি টু 49 কেবি ইয়াত বঢ়াই দিয়ক ওকে এতিয়া চাও কিমান কেবি হ'ল এইটো সিগনেচাৰটো তো 24 কেবি হৈ গল আৰু সিগনেচাৰটো আপোনালোকে চাব পাৰে ইয়াতে বুজা গৈছে সুন্দৰ ধুনীয়াকৈ বুজা গৈছে তো থ্যাংক ইউ এনেকৈ আপোনালোকে ফটোটো সাইজখিনি বনাই লওক আৰু এপ্লিকেশন কৰি দিয়ক অল দ্য বেষ্ট